হেল্ল' নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু ইমান গৰম দেখিছে, য'ত ত'ত মানে ৰখিবলগীয়া হৈছে, ভিতৰত থাকিবলৈ জেগা নাইকিয়া নিচিনা। আৰু বেলেগ ৰ'দ দি আছে, একদম মানে ক'বলৈ বাকী নাই আৰু ইমান ৰ'দত গছ এজোপাৰ তলত ৰখি লৈছোঁ। ভিডিঅ'টো বোলো ষ্টাৰ্ট কৰোঁ। দিনটো ইটো সিটো গৰম হ'লেও কালিলৈকে গাটো বেয়াই আছিলে, আজি অলপ ভাল পাইছোঁ। ভাল পাই বোলো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি এফালে যাবলৈ আছে, যিহেতু গা ভাল পালোঁ আৰু ৰখি থাকিবলৈ সময় নাই। আজি এফালে যাবলৈ আছে, ঘৰৰ যাব, বাহঁতো যাব, মিষ্টাৰো যাব লগত। এপিনে যাম। আজি ক'ত যাওঁ কি কৰোঁ দেখাই থাকিম। পূৰা একদম ভ্লগ আজি মজাদাৰ হ'বলৈ গৈ আছে। মই এতিয়া বৰ্তমান সেই গোল নেমু এজোপাৰ তলত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। একদম তললৈকে লাগিছে, দিছে নাই টেঙা, একদম তললৈকে লাগিছে, গোটেই গছ ভৰি টেঙা লাগিছে, একদম মজাকৈ দেখিয়ে ভাল লাগে। ঠিক আছে, বেছি কৈ নাথাকোঁ, গতিকে চাই থাকিব ভ্লগটো স্কিপ নকৰাকৈ। এয়া ওলাই মেলি হৈ গ'ল। ইমান গৰমত ঘামি চামি অৱস্থা নাই, গামোচা লৈ লৈছোঁ ঘাম টুকিবলৈ। মেকআপ চেকআপৰ কথা নায়েই, একো নকৰোঁৱেই, সেনেকৈয়ে ওলাইছোঁ। আৰু এয়া মেখেলা চাদৰ পিন্ধি ওলাইছোঁ আজি, ধুনীয়া লাগিছে দেই। আৰু এইবাৰ টিকলা পাৰ্টি, বাচ্ছা পাৰ্টি গাড়ীত সিহঁতি ধুনীয়াকৈ মেখেলা চাদৰ পিন্ধি ওলাইছে, ধুনীয়া লাগিছে গৰমত। তোমালোকে ৰখি আছিলোঁ আৰু অফিচৰ পৰা অহালৈ। আমি নামটি আপা ঘৰলৈ আহিছোঁ দেই, বহুত দিনৰ মূৰত। নামটি আপাদৰ ঘৰলৈ আহিছোঁ। কেলৈ আহিছোঁ? আমি মানে সাজৰ সকাম খাবলৈ আহিছোঁ। আমি মানে সাজৰ সকাম খাবলৈ আহিছোঁ, হলিতা লগোৱা। তাৰপিছত তাত গৈ পাৰিলে দেখাম বাৰু। এতিয়া সকাম থাকিলে চাগে। আমি এতিয়া মানে আজি পূৰা চলত আহিছোঁ আৰু পাই গৈছোঁ। এতিয়া আজি ঘৰলৈ আহি আছোঁ। ইমান গৰম, ক'বলৈ আৰু বাকী নাই। গৰমত ঘাম মচি মচি গাড়ীত বহি আহি আছোঁ। এইবোৰ কিবা কিবি টোপোলা টোপলি লৈ এতিয়া ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো। ঠিক আছে, আপোনালোকে চাই থাকিব। আৰু যিসকল মোৰ চেনেলত প্ৰথম আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু সেইটো বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আহিবলগীয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ অতি সোনকালে চাবলৈ পাব। ঠিক আছে তেনেহ'লে।